কামে 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 লাগি আছোঁ যে একদম মোৰ ৰূপটো অৱস্থা বেয়া হৈ আছে। কি কৰিব ন, কৰ্ম কৰিবই লাগিব আৰু এনেকৈয়া আৰু দেখুৱাই থাকিম বাৰু। ভিডিঅ'টো চাই কেনে লাগে কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। যদিহে ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। এনেকৈয়া চৰুত পিঁয়াজ আৰু মিঠি গুটি দিয়া হৈ গৈছে আৰু দালি এনেকৈ মেধিজনক ধুই আনি দিয়া হৈ গ'ল দালিখিনি আৰু এনেকৈ চয়াবিনৰ লগতে দি দিছে। যিহেতু হেৰি হ'ব খিচিৰি হ'ব আৰু সেই দালি পেলাই দিলে। ভাবিছোঁ তাকেহে বোলো মা জীয়াই থাকোঁতে যিহেতু মাৰ বাবে একো এটাই কৰিব নোৱাৰিলোঁ, এতিয়া আৰু মৃত্যু তিথিটোকে অকণমান সাধ্য অনুসৰি ভাল ধৰণে পাতিব ইচ্ছা কৰিছোঁ। মায়ে বহুত ভাল পাইছিলে, গোপিনী এখন পাতিবলৈ বহুত ইচ্ছা আছিল। মাজে মাজে কৈ থাকে, তেতিয়া যিহেতু মোৰ ইনকাম চ'ৰ্চ বহুতেই কম আছিল, কেইবা কৰিহে আমি কোনো ৰকম ইসাজৰ পৰা সিসাজ কৰি চলি আছিলোঁ। জমা ঘৰততো তেতিয়াও নাই এতিয়াও নাই বাৰু, তথাপিও তেতিয়া এনেকুৱা কণ্ডিশ্যন আছিল, আমি ৰাতি সাজটো খালে আকৌ ৰাতিপুৱালৈ কি খাম সেইটো এটা ডাঙৰ চিন্তা, গধুৰ চিন্তা হৈ পৰিছিল। এতিয়া অৱশ্যে সেই দিনটো অকণমান উকলিছে, সেই হেতুকে ভাবিলোঁ বোলো খিচিৰিকে ব্যৱস্থা কৰি দিওঁ। আনসকলক বোলো খিচিৰিকে ব্যৱস্থা কৰাওঁ, তেওঁলোকেও ভাল পাব আৰু ৰাতি হ'ব যিহেতু নাম গাই থাকোঁতে আকৌ ইয়াৰ পৰা গৈনো কি ঘৰত ভাত পানী খাবগৈ নহয় জানো। সেই হেতুকে ভাবি এনেকৈ আয়োজন কৰিলোঁ। দিয়া গৈছে, চাহ খাবলৈ বহিছে তেওঁলোক, অলপমান আশীৰ্বাদ ল'লোঁ আৰু আয়তীসকল আহিছে বাৰু যথেষ্টখিনি। মই যিমানখিনি মাতিছিলোঁ তাৰ 5গৰাকীমানহে নাহিলেগৈ। সেয়া নাম আৰম্ভণি হৈ গ'ল, শুনকচোন। হ'ব দিয়ক। বৰষুণৰ বতৰৰ কাৰণে বাহিৰতে এনেকৈ আইমাতৃসকলক বাৰাণ্ডাতে নাম গাব দিয়া হৈছে। আইমাতৃসকলে ইয়াত নাম গাই আছে আৰু এটা দৃশ্য চাবহে আপোনালোকে বাৰু। আইমাতৃসকলে নাম গাই আছে আৰু মোক যে কণ কণ ল'ৰা ছোৱালীকে ভাল পায় তাৰ প্ৰমাণটো চাওকচোন। এয়া মোৰ বিচনাত, এয়া পূৰা মিটিং গাই আছে মোৰ বিচনাত গোটেইকেইটা। দেখিছেনে? সেইটো মৰমবোৰ সঁচাকৈয়ে বৰ ভাল লাগে। এয়া মধুস্মিতা আকৌ একাষৰীয়া হৈ বহি আছে। এনেকৈ আইমাতৃসকলক বাৰাণ্ডাতে নাম গাব দিয়া হৈছে। আইমাতৃসকলে ইয়াত নাম গাই আছে আৰু এটা দৃশ্য চাবহে আপোনালোকে বাৰু। আইমাতৃসকলে নাম গাই আছে আৰু মোক যে কণ কণ ল'ৰা ছোৱালীকে ভাল পায় তাৰ প্ৰমাণটো চাওকচোন।